কেনেকুৱা লাগিছে ইয়াত আহি পেলাই? হা মজা বঢ়িয়া। হা কেনেকুৱা লাগিছে? ভাল লাগিছে। বঢ়িয়া। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অহম ভাই ৰাইজ, মই গুলজাৰ চাই আছে আপোনালোকে গুলজাৰ ফ্ৰম আছাম ব্লগ। আজি আমি গৈ আছো নগাঁও ডিষ্ট্ৰিক্টৰ কঠীয়াতলিৰ টেঙাপানী বনবস্থলী। আমি ক'ত গৈ আছো আজি? টেঙাপানী বনভোজ খাবলৈ। এই আমাৰ লগত গৈ আছে আমাৰ চেঁচা এজন, এইয়া পিছফালে বহি আছে। আৰু চাদাম ক'ত আছা তুমি? চাওঁ এই আমি গৈ আছো টেঙাপানী বনবস্থলীলৈ, 36 ৰাষ্ট্ৰীয় ঘাইপথী। এই আমি টেঙাপানীৰ ৰোড পাই গলো। এইটো টেঙাপানীৰ গাঁৱৰ মাজেদি গৈ আছে, গাঁৱৰ মাজেদি যাব লাগে টেঙাপানীলৈ। এই আমি টেঙাপানী ৰোড পাই গলো। ৰাখিলো ইয়াত টিকেট কাটি ল'ব লাগিব। কিমান আছে টিকেটত চাওঁ? 150 মাৰি পেলাবা নেকি দাদা? বোলো 150 টকা, দাম বাঢ়ি গ'ল নেকি? যোৱাবাৰতো কম আছিল। যোৱাবাৰ কম ছিল 100 টকা, এবাৰ মানে 150 টকা কৰি পেলাইছে। মানে এতিয়া মানে কাম বন কৰি আছে, কিবাখিনি কাম এতিয়া কাম বন লগাইছে, কিবা কিবি বনি আছে। কি কাম চলিছে ভিতৰত? আপুনি গ'লে গম পাব ভিতৰত। আচ্ছা আচ্ছা, ঠিক আছে বাৰু। চাদাম দি দিয়া। বেছি লোৱা নাই, চবৰ পৰা সমানে লোৱা হয়। এনে দুচকীয়াৰ কিমান? দুচকীয়া আপোনাৰ 50। 50 হয়। যোৱাবাৰ আমি 50 টকা দি দিছোঁ। দিয়া, এইটো ৰাখা, 50 ঘূৰাই দিয়া। লোৱা। হৈ গ'ল। আমি এতিয়া 150 টকা দিয়ে টিকেট কাটিলোঁ। টিকেট কটা হ'ল। এতিয়া আমি ভিতৰত সোমাই আছোঁ। এতিয়া ভিতৰলৈ যাম। জানুৱাৰী প্ৰথম আহিলোঁ। এতিয়া জানুৱাৰী অহালৈকে অহা নাছিলোঁ, আজি প্ৰথম দিনাই গৈ আছোঁ। এয়া আমি টেঙাপানী পাম অৱস্থা হৈ আছে। এয়া চাওক, এফালে চাওক ভিউজটো কেনেকুৱা ধুনীয়া লাগিছে। বুজেন কেনেকুৱা মস্তি লাগিছে, চোৱাচোন। বঢ়িয়া লাগিছে, মজাৰ ভিউজ ন? হয়, টেঙাপানী ভিউজ। আপোনালোকে যদি কোনোবাই আহিব খোজে, যোনে যোনে চাই আছে, আহিব পাৰে। ইয়াৰ কঠীয়াতলিত পৰিছে টেঙাপানী বনবস্থলী। বহুত ভাল জেগা, ধুনীয়া জেগা, আপোনালোকে আহিব পাৰে। এই আমি টেঙাপানী পাম অৱস্থা হৈ আছে, মানে আৰু 100 মিটাৰমান আছে। আৰু খোৱা নহয়, পানী আছে অকণ, অলপ আছে। উঠিবনে নাই গাড়ী? ইয়াত বোকা নাই নহয়। ইয়াত কেলা বহুত দ ন? গাড়ী ইয়াত, আৰু মানুহ কিমান হাজাৰ হাজাৰ মানুহ আহিছে। এই হ'ল টেঙাপানী। ইয়াত চাওক, ইয়াত গাড়ী আছে আৰু বিভিন্ন জিলাৰ পৰা মানুহ আহিছে ইয়াত। আৰু মানুহৰ সমাগমটো দেখিছে। এইফালে ডান্স মাৰি আছে, কি ধুনীয়া লাগিছে চাওক। এই টেঙাপানীটো আহিলে মানে মানুহৰ সমাগম হৈছে যে, বহুত ভাল লাগে জেগাডোখৰ, খুব মজাৰ জেগা। আপোনালোকে আহিব পাৰে। এয়া টেঙাপানীৰ কালভাৰ্ট, এইটো চাওক কিমান মস্তি লাগিছে ভিউজটো। এইফালেও সিপাৰেও মানুহ আছে, মজা ধুনীয়া লাগিছে। এইফালে চাওক, আৰু এটা ধুনীয়া বস্তু দেখুৱাই আছোঁ। এয়া চাওক, সৰু সৰু বান্দৰৰ পোৱালিবিলাক মানুহে কিবা কিবি দি আছে, খাই আছে, কি ধুনীয়া লাগিছে চাওক। মানুহে এইটো দিয়ে, সিহঁতে খায়। এয়া চাওক, ওপৰতো মানুহ আছে, এয়া তলতো মানুহ আছে। এয়া চাওক, এইয়া পাথৰৰ ওপৰতো মানুহ আছে চাওক। ইমান ধুনীয়া ধুনীয়া মানুহ। থেংক ইউ। আমাৰ গাঁওবুঢ়া আহি গ'ল ৰাংগলৰ। এই আমাৰ গাঁওবুঢ়া চাহাব আহি গ'ল ৰাংগলৰ খানা খাবলৈ। ওপৰলৈ গৈ আছোঁ। এয়া চাওক কিমান ধুনীয়া ভিউজ, মস্তি লাগিছে ন হুছেইন? হয়, মস্তি লাগিছে নে নাই? চোৱাচোন ভিউজটো। ৱাও, এয়া চাওক কিমান মজাৰ ভিউজ। টেঙাপানী। দাদা আপোনাৰ ক'ৰ পৰা আহিছে দাদা? আমি যমুনামুখ। ভাল লাগিছে নে ইয়াত আহি? একদম বহুত সুন্দৰ, বহুত সুন্দৰ ন? থেংক ইউ। এয়া চাওক কিমান মজাৰ ভিউজ, ধুনীয়া। কোনোবাই খাই আছে, কোনোবাই ফটো উঠাই আছে, কিমান ধুনীয়া। এয়া চাওক, ৱাও কি মজা। পাহাৰৰ তলত আহিলে এনেও মনটো ভাল লাগে। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? কঠীয়াতলি। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে ন? আচ্ছা আচ্ছা, ভাল লাগিছে ন? থেংক ইউ, ঠিক আছে। কি মজা। এয়া চাওক,
পাহাৰ চাৰিওফালে খালি পাহাৰেই পাহাৰ আমাৰ ইয়াত জিতু গোস্বামী ছাৰে বহুত আমাৰ ব্ৰহ্মপুৰ সমষ্টিত বহুত উন্নতি কৰিছে আগন্তলৈ কৰিব বুলি আশা আছে জিতু গোস্বামী ছাৰলৈ গোস্বামী দাক মই ধন্যবাদ দিছোঁ তেওঁ যিটো কাম কৰিছে ব্ৰহ্মপুৰ সমষ্টিত যিটো কাম কৰিছে তাৰমানে তেওঁ আগৰ বিধায়কতকৈ এতিয়া তেওঁ বহুত উন্নত তাৰমানে মৰিগাঁৱৰ পৰা মই মৰিগাঁও লাহৰীঘাট সমষ্টিৰ পৰা মই তেওঁক বহুত মানে এইটো জেগাত আহি মই নিথৌ আনন্দিত হৈছোঁ তাৰমানে ইমান ধুনীয়া কাম কৰিছে তাৰমানে ৰাস্তা ঘাট হওক বা ইয়াত পৰিৱেশ হওক ইয়াত প্ৰশাসনে হওক বিৰাট ভাল কাম কৰিছে তেওঁক মই বহুত ধন্যবাদ দিছোঁ আমি তললৈ নামি গৈ আছোঁ তলত কিমান মজাৰ ধুনীয়া জেগা ৱাও আপোনালোকে চাব পাৰিব তললৈ গ'লে আমি গৈ আছোঁ খোজকাঢ়ি বা পাহাৰৰ ওপৰত উঠিছোঁ যে এনেকুৱা কষ্ট লাগিছে বহুত বেয়া লাগিছে মস্তি লাগিছে চাওক জেগাখন ঠাইখন কিমান মস্তি লাগিছে তলতো মানুহ আছে জুৰিৰ তলত মানুহ আছে কিমান মানুহ চাওক হাজাৰ মানুহ আছে গাড়ী ঘোঁৰা লৈ চব আহিছে খানা খাবলৈ চাওক বাইদেউ কেনেকুৱা লাগিছে ইয়াত আহি পেলাই ভাল লাগিছেনে ক'ৰ পৰা আহিছে বাইদেউ নগাঁও ঠিক আছে বাইদেউ থেংক ইউ কেনেকুৱা দূৰৰ মানুহ আহিছে ইয়াত দোকান চোকান চব হৈছে ইয়াত দাদা বেচা কেনে হৈছেনে গ'ল পোৱালি চব গুচি গ'ল দাদাৰ দোকান উৰি গুচি যায় বতাহত দাদা বেচা কেনে হৈছে মোটামুটি হৈছে কিমানখিনি হৈছে আজি হৈছে 2000 আপুনি আজি চক্কা মাৰি দিলে তোক চকা মাৰিলোৱে আচ্ছা ঠিক আছে ভাল হ'বই লাগে দাদা ঠিক আছে এই চাওক দোকান এইবিলাক মজাৰ দোকান এই চাওক ফুল ফুলনি চব আছে ইয়াত কেতিয়া আহিলি খালি নে নাই ভাল লাগিছে নে টেঙা পানী আহি মজা লাগিছে ন থেংক ইউ মুক্তাৰ জেগাখন খুব ভাল ন থেংক ইউ বাইদেউহঁতে ডান্স মাৰি আছে চাওক কিমান মজা লাগিছে এয়া চাওক বহুত ভাল ডান্স মাৰি আছে এয়া চব মাইকী মানুহ মতা মানুহ চবেই আহিছে ইয়াত খানা খাবলৈ চাওক এয়া জানুৱাৰী হয় বছৰৰ প্ৰথম মাহ ইমান মস্তি লাগিছে জেগাডোখৰ এতিয়া মানুহ হৈছে যে ভাল লাগিছে এইটো কালভাৰ্ট হয় কালভাৰ্ট এইটো চাওক এইটো টেঙা পানীৰ কালভাৰ্ট কিমান মস্তি জেগা চাওক তলফালে পানী গৈ আছে ওপৰফালে মানুহে ফটো উঠাই আছে চাওক বাইদেউ ক'ৰ পৰা আহিছে কছাৰী গাঁও কেনেকুৱা লাগিছে ইয়াত আহি পেলাই ভাল লাগিছে খানা খালে কিহেৰে খালে মাংস আজি মাংস নোহোৱাকৈ নহ'ব এইটো কি মাইনা লৈ আহিছে আচ্ছা সৰু কেঁচুৱা লৈ আহিছে ইয়াত খানা খাবলৈ পিকনিক ন ঠিক আছে কেনেকুৱা লাগিছে আহি পেলাই টেঙা বহুত ভাল লাগিছে ক'ৰ পৰা আহিছে বাইদেউ ভুটাই গাঁও বহুত ভাল লাগিছে খানা খালে থেংক ইউ বাইদেউ থেংক ইউ চাওক তলফালে পানী গৈ আছে ওপৰত মানুহে কোনোবা ফটো উঠাই আছে কোনোবা ভিডিঅ' কৰি আছে চাওক সৰু ল'ৰা ছোৱালী তলত আছে এয়া চাওক কেনেকুৱা ষ্টাইলত ফটো মাৰি আছে চাওক বুঢ়া বুঢ়ী মতা মাইকী চবেই আছে ইয়াত কি মজাৰ ভিউ চাওক তলফালে পানী গৈ আছে এয়া পাহাৰৰ পানী এফালে চাওক মানুহে খাই বৈ গুচি গৈ আছে এয়া বাইদেউহঁতে গুচি গৈ আছে খাই বৈ দাদা আপুনি ক'ৰ পৰা আহিছে মই মৰিগাঁও কোনটো গাঁৱৰ পৰা আহিছে মৰিগাঁও নতৰাবৰী আচ্ছা কেনেকুৱা লাগিছে এই জেগাখন আহি পেলাই বঢ়িয়া মই লগৰকেইটাক বিচাৰি নোপোৱা হ'লোঁ আচ্ছা বিচাৰি নোপোৱা হ'লে ভাত খাবলৈ ৰৈ আছে আচ্ছা আপুনি খোৱাই নাই মই বিচাৰি নোপোৱা হ'লোঁ আৰে আপুনি খোৱাই নাই সিহঁতে খাই দিলে হ'বলা পিছত কি কৰিব নাই খাবলৈ ৰৈ আছে মই ফোন কৰোঁ সিহঁতে নাপায় সিহঁতে ফোন কৰে মোক নাপায় ইয়াত আহি কেনেকুৱা লাগিছে আপোনাৰ সেইটো কওক সুন্দৰ লাগিছে ন আমাৰ টেঙা পানী অসমৰ গৌৰৱ স্থায়ী জেগা ভাল লাগিছে হয় অভিয়াছলি থেংক ইউ দাদা থেংক ইউ বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে পাথৰি কেনেকুৱা লাগিছে ইয়াত আহি পেলাই ভাল লাগিছে ন এই টেঙা পানী জেগাটোৰ বিষয়ে কিবা ক'বনে ভাল পিকনিক প্লেচ মানে ভাল পৰিৱেশ আৰু বেয়া লগা নাই
বাকী সকলোৱে আহিব পাৰে আৰু মানে কৈছো অঁ ভালে লাগিলে দিয়ক থেংক ইউ বাইদেউ ঠিক আছে ৱেলকাম এফালেদি চাওক ভিউজটো কি ধুনীয়া লাগিছে কালবাৰটো সতি চাওক কি মজা ঐ কোনে বনাইছে তুমি আছে এও কোন মামী মামী কেনেকুৱা লাগিছে ইয়াত আহি পেলাই ভাল লাগিছেনে ভাল লাগিছে টেঙাপানী প্লেচটো এনে ভালনে ভাল ন আপোনালোকে বনাই আছে ইয়াত অঁ আচ্ছা আচ্ছা এতিয়া খোৱাই নাই চবেই খাই দিলে আমিও খাই দিলোঁ হা আকৌ ভাত বনাই আছে আচ্ছা ঠিক আছে বনাই পেলাই খাওক অঁ ঠিক আছে বনাই পেলাই খোৱা ঠিক আছে বনাই পেলাই খোৱা ভাল লাগিছে টেঙাপানী একদম মস্তি ক'ৰ পৰা আহিছে দাদা আমি নগৰ পৰা আহিছো নগাঁও কোনখিনিত নগৰ আমি উত্তৰ নগৰ পৰা আহিছো ভাল লাগিছে একদম খানা খালে বঢ়িয়া লাগিছে খানা খালে খানা খালো অঁ একদম গাহৰি মাংস মাছ ছাগল মাংস চব খালো অঁ ঠিক আছে দাদা মস্তি কথা কৈছো এই টেঙাপানীটো আহি পেলাই কেনেকুৱা লাগিছে একদম বঢ়িয়া মস্তি কৈছো মস্তি লাগিছে অঁ ঠিক আছে দাদা একদম হেপী নিউ ইয়াৰ থেংক ইউ দাদা সবক দেখুৱাইছো গুড বাই ইয়াত নাচি আছে দেখোন ইয়াত নাচি আছে দেখোন ইয়াত নাচি আছে মজাৰ হেপী নিউ ইয়াৰ দাদা আপোনাৰ ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে ভূত যায় কেনেকুৱা লাগিছে ইয়াত আহি পেলাই কেনেকুৱা লাগিছে ইয়াত আহি পেলাই ভাল লাগিছে অঁ মস্তি কৰোঁতে এই পানী ক'ৰ পৰা ওলাইছে ইয়াত পানী আছে হাত ভৰি ধুই আছে চবেই অঁ বাইদেউ হাত আপোনালোকে ক'ৰ পৰা আহিছে বাইদেউ কঠীয়া তুলি চাৰিআলি ওচৰৰ পৰা আহিছে দেখোন কেনেকুৱা লাগিছে বাইদেউ আহি পেলাই ভাল লাগিছে অঁ খোৱা বোৱা হ'ল অঁ আচ্ছা ঠিক আছে বাইদেউ চাহ বাগিচাৰ চাৰিও চাইডে খাই আছে কোনোবাই খাই আছে কোনোবাই ফটো উঠাই আছে কোনোবাই খোৱা বোৱা হৈ গ'ল মজাৰ এ চাওক আমাৰ টেঙাপানী হয় এইটো ধুনীয়া ভিউজ আপোনালোকে ক'ৰ পৰা আহিছে কামপুৰ খোৱা বোৱা হ'ল নে নাই না খাব আপোনালোকে বহি আছে যে খোৱা বোৱা হৈ গ'ল কেনেকুৱা লাগিছে ইয়াত আহি পেলাই হা মজা অঁ বঢ়িয়া হা কেনেকুৱা লাগিছে ভাল লাগিছে অঁ বঢ়িয়া এতিয়া খাই থাকা খাই এনজয় কৰি গুচি যোৱা ঠিক আছে থেংক ইউ চাওক খাই বৈ ইহঁতে ডান্স মাৰি আছে কি ধুনীয়াকৈ ছোৱালী জাকে ল'ৰা জাকে খাই বৈ ইহঁতে ডান্স মাৰি আছে মজা কি ধুনীয়া ডান্স মাৰিছে ফূৰ্তি কৰিছে নৱবৰ্ষত আৰু বছৰৰ প্ৰথম মাহত ফূৰ্তি কৰিব লাগে পিকনিকত আহি পেলাই মজা নাচি থাকা দেই মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যোনে ফেচবুকত চাই আছে ফ'ল' কৰিব আৰু যোনে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব যাতে আপডেট কৰা ভিডিঅ'বোৰ পাই থাকে মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ আমি এতিয়া ঘৰলৈ গৈ আছোঁ জয় আই অসম।